নমস্কাৰ মোৰ সাকসেছ ইন লাইফ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে আমাৰ নিজৰ ঘৰখন ধুনীয়াকৈ সজাই পৰাই ৰাখিব বিচাৰোঁ আৰু এই ধুনীয়াকৈ ৰাখিবলৈ যাওঁতে আমি কিছুমান ভুল কৰি পেলাওঁ। আমি প্ৰায়ভাগে আধ্যাত্মিকতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু কৰিব লাগে, কাৰণ প্ৰকৃতিৰ কোনো বস্তুৱে আমাৰ হাতত নাই আৰু ঘৰখনলৈ নিগেটিভ এনাৰ্জি নাথাকিবলৈ বা নাহিবলৈ আমি কিছুমান বস্তু ঘৰত ৰাখিব নালাগিব। তাৰ ভিতৰত 1 নম্বৰ হ'ল কাঁইটীয়া গছ। সাধাৰণতে বহুতে নজনাকৈয়ে কাঁইটীয়া গছ কিছুমান ঘৰৰ ভিতৰত সজায়, কিন্তু সেইবোৰ গছ ঘৰৰ ভিতৰত থাকিলে ঘৰৰ মানুহৰ মনবোৰ বেয়া ফালে ঢাল খায়। আপোনাৰ ঘৰটো যদি আছে, আজিয়ে সেইবোৰ বাহিৰত ৰাখক। 2 নম্বৰ হ'ল ভঙা চিঙা বস্তু। ভঙা চিঙা বস্তু থ'লেও নিগেটিভ এনাৰ্জি বাঢ়ে। ভঙা চিঙা বস্তু সেইকাৰণে ঘৰৰ ভিতৰত থ'ব নালাগে। 3 নম্বৰ হ'ল বন্ধ ঘড়ী। বন্ধ হৈ যোৱা ঘড়ী ঘৰত থ'লেও অশুভ শক্তিয়ে বাহ লয়। সেইকাৰণে বন্ধ হৈ যোৱা ঘড়ী কেতিয়াও ঘৰৰ ভিতৰত থ'ব নালাগে। ইয়াক পেলাই দিব লাগে, নহ'লে ভাল কৰি ল'ব লাগে। 4 নম্বৰ হ'ল ফটা চিটা কাপোৰ। ফটা চিটা কাপোৰ কেতিয়াও ঘৰৰ ভিতৰত থ'ব নালাগে। ফটা চিটা কাপোৰ থাকিলেও নিগেটিভ এনাৰ্জি বাঢ়ে। সেইকাৰণে ফটা চিটা কাপোৰ ঘৰত থ'ব নালাগে। 5 নম্বৰ হ'ল মকৰা জাল। মকৰা জাল থাকিলে সুখৰ দিনবোৰ দুখৰ দিনলৈ পৰিৱৰ্তন কৰে। সেইকাৰণে মকৰা জাল ঘৰত থ'ব নালাগে, তাক চফা কৰি থ'ব লাগে। 6 নম্বৰ হ'ল দুখৰ ছবি। ঘৰ সজাবলৈ সকলোৱে বেৰত ছবি সজায়, কিন্তু ছবিৰ ভিতৰত যুদ্ধৰ ছবি, হিংসাত্মক বস্তুৰ ছবি, দুখজনক ছবি বা ডুবি যোৱা নাৱৰ ছবি এইবোৰ কেতিয়াও ঘৰৰ ভিতৰত থ'ব নালাগে। ইয়াৰ পৰা ঘৰখনত নিৰাশাত্মক পৰিস্থিতিৰ আগমন ঘটে। 7 নম্বৰ হ'ল দেৱ দেৱীৰ ফটা চিটা ছবি বা ভঙা মূৰ্তি। এই ভঙা মূৰ্তি বা ফটা চিটা ছবি থাকিলেও ঘৰত আৰ্থিক হানি হ'ব পাৰে। সেইকাৰণে এইবোৰ পানীত উটুৱাই দিব লাগে। আজিলৈ ইমানেই। যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।